Hello guys, welcome to my vlog. আজি হৈছে সোমবাৰ। আজি আমি স্কুলত বিহু পাতিম বুলি ভাবিছো, সো এনেদৰে ওলাই লৈছো আৰু আজি বিহুত গৈ আপোনাক দেখাই আছো। আগৰ পৰা প্ৰিপাৰেচন কৰি আছিলো, তো আজি ফাইনালি বিহুটো পাতিম, তো আপোনাক দেখাম কি হয়। বিহু বুলি অলপ সোনকালে যাওঁ বোলো, বাট ভণ্টি আহি পেলাই মানে আধা ৰাস্তাত আই কাৰ্ড পাহৰিছে, সো তাই আৰু আনিব গৈছে। অলৰেডি দেৰি হৈছে বহুত, সো এতিয়া টেনশ্যন লাগি আছে। গাইজ স্কুল আহি গ'লোঁ আৰু এয়া আমাৰ মাঘ বিহুৰ চেলিব্ৰেশ্যন। এয়া ভেলাঘৰ, এফালে মেজি আৰু ইফালে ষ্টুডেণ্টবিলাক। এয়া আমাৰ জুবিন দা। এয়া মেমক আদৰাৰ প্ৰিপাৰেশ্যন চলি আছে। মেম আহিলে কেনেদৰে আদৰিম, তো তাৰ কাৰণে ষ্টুডেণ্টবিলাকক কৈ আছে আৰু ইফালে হিৰকক ঢোল বজাবলৈ কৈ আছে। কেনে লাগছে? মজা লাগিছে, আমি সবে মিলি কৰিছো। হিৰক, তোমাৰ কেনে লাগছে? মোৰ বহুত ভাল লাগিছে, নতুন এক্সপেৰিয়েন্স প্ৰথম। তোমালোকৰ কেনেকুৱা লাগছে? ভাল লাগছে নে? মেমক আদৰিব ৰেডি আমি আজি বিহু। পিয়া মেমৰ হাতেৰে মেজি জ্বলোৱা হ'ব। এয়া আমি চিনু বাইদেউ পুৰা খানাৰ যোগাৰ। তোমালোকৰ ভাল লাগিছে নিশ্চয়। তোমালোকৰ যিমান ভাল লাগিছে তাতকৈ মোৰ দুগুণ তিনিগুণ বেছি ভাল লাগিছে। গতিকে মই মোৰ ফালৰ পৰা একদম সামান্যতম মই যিখিনি দিব পাৰোঁ মোৰ ফালৰ পৰা কৃতজ্ঞতাৰ চিন স্বৰূপে মই ছাৰক এই গামোচাখন আগবঢ়াইছোঁ। আৰু এই গামোচাখনে কেৱল মাত্ৰ মোৰ মৰম আৰু শ্ৰদ্ধা এই বিদ্যালয়খনৰ প্ৰতি। বহুত ভাল লাগিল। চিঙাৰী বস্তি আমি স্কুলত আমাৰ প্ৰশিক্ষাৰ্থীসকলে যিটো এটা মানে কি ক'ম আউটষ্টেণ্ডিং প্ৰগ্ৰেম আয়োজন কৰিছে, তেওঁলোকে পোষ্ট বিহু চেলিব্ৰেশ্যন যিটো কৰিলে খুব ভাল লাগিলে। আহি পেলাই মই মানে ভাষা নাই, স্পীচ নাই। থেংক ইউ মেম আহিলে, মেমে ভালকৈও ক'লে, ভাল লাগিল শুনি পেলাই। তো এতিয়া আমিও চিৰা দৈ খাওঁ আৰু কিবাকিবি প্ৰগ্ৰাম আছে বাৰু, বেছি দেৰি নকৰোঁ। তথাপি লাজে যিমানখিনি পাৰোঁ বনাইছোঁ। আৰু মোক কেনেকুৱা লাগছে আগত লাগিছেনে? কেনে লাগিল? ভেৰি গুড। আমি চবে মিলি বহুত ধুনীয়াকৈ আমি পাতিলোঁ। আমি চবে সহায় সহযোগিতা মিলি জুলি ধুনীয়াকৈ বিহু পাতিলোঁ। বহুত কষ্ট হ'ল। লগতে আমাৰ দুগৰাকী বাইদেউ ধন্যবাদ দিবই লাগিব। বাইদেউ এটা হাই কৰি দিয়ক। আমাৰ প্ৰিন্সিপাল ছাৰকো দেখাই দিয়া। প্ৰিন্সিপাল ছাৰ আমাৰ ছাৰৰ অনুপ্ৰেৰণা এইফালে আমাৰ মেইন মালিক স্কুলৰ আৰু আমাৰ ঢুলীয়া। ফাইনেলি বহুত দিনৰ প্লেনিঙৰ মূৰত আজি মানে সফল হ'ল সেই প্লেনিং। বহুত জল্দি প্লেনিং, তথাপি বহুতখিনি যে মেমে ভাল পাইছে, চ' বহুত ভাল লাগিছে। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আনছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব। তেনেকুৱা নকৰিব, কোনোমতে বনাই আছে এটা এটাকে, নকৰিব। এয়া আমাৰ বিহু, আৰু বিহু পাতি অৱস্থা একদম কেনেকুৱা? কলা হৈছে। আৰু ইফালে এটা বিহু পাতি কেনে লাগিল? ভাল লাগিছে। মানে ষ্টুডেণ্টে কষ্ট কৰিছে, লগতে আমি ভাল লাগিছে। ফটো উঠিম আৰু তাৰমানে বাট ফটোটোত উঠা নহয় আৰু
এতিয়া এনেকুৱা অৱস্থা সুন্দৰীৰ পৰা এতিয়া বান্দৰী এতিয়া জাষ্ট মই ক'ব লাগে বহুত এয়া আমাৰ লাষ্ট চবে বাহিৰত ডান্স কৰিম সেই গ'ল আৰু বিহু মেমো গ'ল চ' এয়া আমাৰ লাষ্ট আৰু যাওঁ আৰু ডান্স কৰি কেনে লাগিল ভাল লাগিল আগতে এনেতো হোৱা নাছিল ন মনত থাকিব নাই আমি গ'লে এয়া লাষ্ট বাৰ ডান্স কৰোঁ আৰু একেলগে চববিলাকে Sir, cameraman. Hero? Cameraman? Romesh sir, cameraman. আৰু এইকেইটা আমাৰ মডেল কেনে লাগিল বিহু তই হেমুৱা হলি হেমুৱা হলি যে বিহু পাতি হালত গ'ল এতিয়া ঘৰ যাওঁ এয়া ট্ৰেইন আহি আছে কাৰণে মাছ ৰখি আছোঁ পৰা আহি পালোঁ গাইজ তাৰপিছত দিনটো তেনেকৈয়ে গ'ল আৰু বহুতখিনি এনজয় কৰিলোঁ মানে পিছত টেটত চাকৰি কেতিয়া পাওঁ নাজানো মানে ক'ব নোৱাৰি ন তথাপি এটলিষ্ট এইটো এটা মেমৰিৰ দৰে থাকিব যে বি এড কৰোঁতে এনেদৰে মানে আহিছিলোঁ ইয়াতে হোজাই নাজি ৰাজমহল মেমৰিয়েল কলেজ অফ এডুকেশ্যন দেন ইয়াতে লগ পালোঁ বহুত ফ্ৰেণ্ড তাৰে ভিতৰত দিব্যানী হিৰক বাকী ভণ্টিটো আছে বাৰু তাইৰ কথানো কি ক'ম তো তেনেকৈ লগ পালোঁ তো ভাল লাগিল গোটেইবিলাককে লগ পাই তাৰপিছত সিহঁতৰ লগত এনেদৰে এটা প্ৰগ্ৰাম পাতিলোঁ আৰু ষ্টুডেণ্টবিলাকেও বহুতখিনি হেল্প কৰিলে আৰু তো মেমেও ভাল পালে তো বহুতখিনি ভাল লাগিল সেইকাৰণে বাকী বিশেষ কি ক'ম এইটো এটা মানে স্মৃতি হিচাপত থৈ দিছোঁ মই ভিউজ বা লাইক তেনেকুৱা আহিলে ভাল লাগিব তথাপি মানে কি এইটো এটা স্মৃতি যেতিয়াই কি নেদেখোঁ কিয় মানে মনত পৰিব যে হোজাই কাৰণ বি এড মানে শেষ হোৱাৰ পিছত হোজাই কেতিয়াবা অহা হয় নে নহয় তেনেকুৱাতো নাজানো বাকী তথাপি আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব